তো হেল্ল' গাইছ, মই পিংকু। ৰাতিপুৱা এইফালে আহি গ'ল 5 টকীয়া বাদাম খাই লওঁ গাইছ। মানে সদায় অলপ বেলেগ বেলেগ বস্তু খাব লাগে। বাৰু এতিয়া যাইছো গাইছ দোকানলৈকে, আৰু এনেকৈ আহি পাই গ'লো গাইছ দোকানৰ পৰা অলপমান বস্তু আনিলো গাইছ। বাকী যি কি নহওক গাইছ, এই মাৰ্বল খেলাখন চাই বহুতে ভাল লাগে। আগতে কম খেলিছিলো গাইছ, বাট এতিয়া খেলা অলপ চলপ খেলা আৰু এতিয়া গাইছ। চচ এটাত গাখীৰ বহাই দিলো, গৰম কৰিব লাগিব আৰু এনেকৈ গাইছ উতলি আহিল। আৰু এইফালে গাইছ এটা কলা কেৰাহী বহাই দিলো, চেউৰ পেকেট চিঙি চেউ ঢালি দিলো তাতে। প্ৰথমতে চচৰকে ভাজি ল'ব লাগিব, বাৰু তাৰপিছত পানী দি অকণমান সিজাই ল'ব লাগিব। তাৰপিছত মিঠা হ'বৰ কাৰণে গাখীৰ চেনি লগতে দি দিব লাগিব। আৰু এনেকৈ হৈ গ'ল গাইছ কিউট চেউ অকলে নহয়, এইফালে গাখীৰ দিয়া চাহ বহাই দিলোঁ। এইফালে আমাৰ ধুনীয়া ধুনীয়া চেউ লগতে গাখীৰ দিয়া চাহ আহি গ'ল। মানে গাইছ এই এক পেকেট খালি আৰু ভাত খাব নালাগে আৰু পেট ভৰি যায়। বাকী এতিয়া চাব আহিলোঁ গাইছ অকণমান বল্লো পাৰা গাইছ। আমাৰ গাঁৱৰ চলিকেইটা বৰশী বহে, তাৰ কাৰণে বল্লোৰ ব্যৱস্থা কৰি আছে। এই জংঘলখিনিতে আছে বল্লো পাৰিলো হ'লেও এতিয়া বৰশীহে বৰ কথা আৰু এনেকৈ আহিব লগা চুলি কাটিবলৈকে, বাট দোকান বন্ধ আছে বৰ্তমান। 3-4 ঘণ্টা ৰখি আৰু চুলি কাট এনেকুৱাকে কাটি দিলোঁ। আজিৰ ভিডিঅ'টো খানি আছিল, আজিলৈ বাই, জয় অসম।